নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ প্ৰেম ভালপোৱা নিশ্চয় হৈছে। বৰ্তমান সময়ত প্ৰেম ভালপোৱাৰ মাজত বিশ্বাস আৰু ভৰসা কমি আহিব ধৰিছে। সেইবাবে প্ৰেম ভালপোৱাৰ লগত সম্পৰ্ক ৰাখি কেইষাৰমান প্ৰেৰণামূলক আৰু অতি গুৰুত্বপূৰ্ণ বাক্য আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে। কাৰোবাক ভাল পাওঁ বুলি কোৱাটো সহজ, কিন্তু সেই ভালপোৱাক বিশ্বাসেৰে জীয়াই ৰখাটোহে আচল কথা। সম্পৰ্কবোৰ হৃদয়ৰ পৰা গঢ়িব লাগে, শব্দৰে নহয়। অভিমান বৰ শব্দৰে হ'ব, লাঘৱ হৃদয়ৰ পৰা নহয়। প্ৰকৃত ভালপোৱাৰ পূৰ্ণতা ভাগ্যৰ অবিহনে সম্ভৱ নহয়। তাক যাব নিদিবা, যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতো কেৱল তোমাকেই ভাল পাই থাকে। প্ৰেমিক প্ৰেমিকা কেতিয়াও এজন সৎ বন্ধুৰ সমান হ'ব নোৱাৰে। লগতে সেই স্থান কেতিয়াও পূৰ কৰিব নোৱাৰে। তেজৰ সম্পৰ্ক থাকিলেই আপোন নহয়। বিপদে আপদে কাষত থকাজনহে প্ৰকৃত আপোন। ৰোমান্টিক কবিতা লিখিবলৈ এগৰাকী ধুনীয়া নাৰীৰ প্ৰেমত পৰিব নালাগে। লাগে মাত্ৰ এখন সৰল আৰু মৰমীয়াল হৃদয়। জীৱনটো ৰঙীন, মই উপভোগ কৰিব নাজানো। সকলোতে নিচা আছে, মই অনুভৱ কৰিব নাজানো। মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে, একমাত্ৰ ময়ে যি তোমাৰ অবিহনে থাকিব নোৱাৰো। কেৱল মাত্ৰ এটা কথাই দুজন লোকৰ হৃদয় পৃথক কৰি পেলাই, সেয়া হৈছে ক্ষমা খোজাৰ এলাহ। মনৰ বজাৰত ধনৰ মূল্য জোখা নহয়। প্ৰেম হৈ গ'লে ৰূপৰ মূল্য জোখা নহয়। মাত্ৰ এজনকে সঁপি দিয়া জীৱনৰ সমস্ত, কিয়নো পচন্দ হোৱা কোনো বস্তুৰ মূল্য জোখা নহয়। যেতিয়া তুমি পৃথিৱীৰ সকলো বস্তুৱে ধুনীয়া দেখিবা, জানিবা তুমি নিশ্চয় কাৰোবাৰ প্ৰেমত পৰিছা। তোমাৰ ভাল পোৱাজন পাৰফেক্ট নহ'লেও একো নাই, কিন্তু সঁচা হৃদয়ৰ পৰা হ'ব লাগে। অনুভৱে কয়, কোনো এজন ব্যক্তিৰ ওপৰত সম্পূৰ্ণকৈ ভৰসা কৰি চোৱা। সেইজন ব্যক্তিয়ে আপোনাক কাৰো ওপৰত ভৰসা কৰিব যে নাপায়, তাৰ শিক্ষা দি থৈ যাব। পাহৰি যোৱা সকলো দুখ বেদনা, সলনি হ'লেতো বতৰো ভাল লাগে। কেয়াৰ সকলোৱে কৰে, কোনোবাই টেক কেয়াৰ কৰে আৰু কোনোবাই ডনত কেয়াৰ কৰে। সম্পৰ্ক তেজৰ ওপৰত নহয়, সম্পৰ্ক এটা বিশ্বাসৰ বলতহে জীয়াই থাকে। ভাল পোৱাৰ গুৰুত্ব অভিমানত নাই, বিশ্বাসতে ভাল পোৱাৰ গুৰুত্ব আছে। এজন প্ৰকৃত প্ৰেমিকে প্ৰেমিকাৰ উপাধিটোৰ বাহিৰে তাইৰ মাজত একো সলনি হোৱাটো নিবিচাৰে। গতিকে সেয়াই হৈছে প্ৰকৃত ভালপোৱা। জীৱনত একো নিবিচাৰো, মাথো এনেকুৱা এজন বিচাৰো, যিজনে মাথো মোক ভাল পাব আৰু বহুত কেয়াৰ ল'ব। সঁচা ভাল পোৱা সেয়াহে, যেতিয়া দুয়োজনৰে মাজত ইজনে সিজনক হেৰুৱাৰ ভয় থাকে। প্ৰায় একো এটা নহ'লে জীৱন নাথাকে, একো এটা নহ'লে সম্পৰ্ক নাথাকে। ভাল পোৱা কেৱল আকৰ্ষণ নহয়, ভাল পোৱা মানে সন্মান, শ্ৰদ্ধা আৰু বিশ্বাস, যিটোৱে সকলোৰে মাজত নাই। ভাবিছিলো এখন ঘৰ সাজি সুখেৰে থাকিম, কিন্তু ঘৰ সাজিলো আৰু তাত থাকিবলৈ তুমিহে নাই। মৰমে আমনি কৰে, অকলে থাকিলে সপোনে আগচি ধৰে।
ৰাতি টোপনিতে শেৱালি ফুলে শৰৎ কালতে চুমাকি দিওঁ যেন লাগে তোমাৰ গোলপীয়া দুগালত। আজিকালি মানুহৰ আপোন হ'বলৈ দুটা বস্তুৰ প্ৰয়োজন বহুত। এটা হৈছে টকা আৰু আনটো হৈছে এটা ধুনীয়া চেহেৰা। কাজিয়া হোৱাৰ পাছতো ৯৫% সম্পৰ্ক ভাঙি নগলহেঁতেন যদি তাৰ মাজত কোনো এজন তৃতীয় পক্ষৰ প্ৰৱেশ নঘটিলহেঁতেন। এটা মাত্ৰ অজুহাতেই যথেষ্ট কাৰোবাৰ সৈতে জীৱনটো কটাবলৈ নতুবা সম্পৰ্কটোৰ পৰা আঁতৰি যাবলৈ। কলা ছোৱালীৰ প্ৰশংসা সকলোৱে কৰে, কিন্তু কলা ছোৱালী এজনী জীৱন সংগী হ'বলৈ কোনোৱেই নিবিচাৰে। বহুতো ক'ব নোৱাৰা কথাবোৰো প্ৰকাশ কৰা যায়। প্ৰেম ভালপোৱাবোৰো আৰম্ভ হয় এটা ইমজিৰ পৰাই। সময় আৰু গুৰুত্ব কাৰোবাৰ পৰা জোৰ কৰি নল'বা। যিজনৰ জীৱনত তোমাৰ গুৰুত্ব আছে তেওঁ তোমাক এই দুটা বস্তু হৃদয়ৰ পৰা সন্মানেৰে দিব। জীৱনলৈ অহা কিছুমান মানুহ ৰামধেনুৰ দৰে, খুব ভাল লাগে কিন্তু দ্ৰুতভাৱে হেৰাই যায়। এজনী দায়িত্বশীল ছোৱালীয়ে পাৰে এজন পাগল টাইপ ল'ৰাৰ জীৱন সলনি কৰি দিবলৈ, কিন্তু আনে নোৱাৰে। ভাল চেহেৰা থকা জনক নহয়, ভাল ব্যক্তিজনকহে মানুহে জীৱনত বেছিকৈ মনত ৰাখে। কাৰোবাক দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ হৈছে আপোনাৰ সময় আৰু আপোনাৰ গুৰুত্ব। মগজুৰে কৰা সম্পৰ্ক বজাৰতে শেষ হয়, হৃদয়ৰ পৰা কৰা সম্পৰ্ক শ্মশানলৈকে লগত থাকে। যি ভালপোৱাই জীৱনত আগবাঢ়িবলৈ সাহস দিয়ে, সেই ভালপোৱা হৈছে আপোনাৰ জীৱনৰ প্ৰেৰণা। এটাই কথা জানো, যদি তুমি মোক আপোন বুলি ভাবা তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ হ'লেও সময় উলিয়াবাই। জীৱনৰ বাবে যেনেকৈ বিশ্বাসৰ প্ৰয়োজন, ঠিক তেনেকৈ সম্পৰ্কৰ বাবেও বিশ্বাসৰ খুব প্ৰয়োজন। সম্পৰ্কৰ নাম যিয়েই নহওক, সকলো সময়ত তোমাৰ কাষতে থকাটোৱেই আচল কথা। শৰীৰ স্পৰ্শ কৰা অধিকাৰ মানেই ভাল পোৱা নহয়, কাৰোবাৰ হৃদয় চুব পৰাই প্ৰকৃত ভাল পোৱা। কেৱল ৰক্তৰ সম্পৰ্ক থাকিলেই মানুহ আপোন হৈ নাযায়। বিপদৰ সময়ত কাষত থকাজনেই প্ৰকৃত আপোন। দামী দামী উপহাৰৰ টোপোলা নালাগে মোক, সাহস আছে যদি শিৰত ৰাখি দিয়া ৰঙা সেন্দুৰৰ গোল। সফলতা হ'বলৈ আপোনাক উৎসাহ আৰু প্ৰেৰণা দিয়া প্ৰিয় এজন বিচাৰক। সেইজনে নহয় যিয়ে আপোনাক সফলতা দেখি আপোনাৰ ওচৰলৈ চুঁচৰি আহে। যদি কাৰোবাক ভাল পাইছা, ভাল পোৱা, এনে কৈ দিয়া যাতে তেওঁ তোমাক প্ৰবঞ্চনা কৰিবলৈও এশবাৰ ভাবিব লগা হ'ব। অপ্ৰিয় হ'লেও সত্য যে যেতিয়া সম্পৰ্ক এটা নতুন হৈ থাকে তেতিয়া মানুহে কথা পাতিবলৈ সুযোগ বিচাৰি ফুৰে, আৰু সেই একেই সম্পৰ্ক যেতিয়া পুৰণি হৈ পৰে তেতিয়া আঁতৰি যাবলৈ অজুহাত বিচাৰি ফুৰে। প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি বেয়া গুণবোৰক খুচৰি থকা হয় তেতিয়া এটা ভাল সম্পৰ্ক দুৰ্বল হৈ যায়। প্ৰকৃত ভাল পোৱাত আবেগ আৰু বিবেক দুয়োটা সমানেই প্ৰয়োজন। অভিমানবোৰ ইজনে সিজনৰ ভাঙিব পৰা নামেই হ'ল প্ৰকৃত প্ৰেম ভাল পোৱা। ভাল পোৱাই কিছুমান মানুহৰ জীৱনটো আগুৱাই নিয়ে আৰু কিছুমানৰ জীৱন ধ্বংস কৰি দিয়ে।
সঁচাকৈ যেতিয়া মই বহুত সুখী হৈছিলোঁ, যেতিয়া তাই মোক কৈছিল অপশ্যন বহুত আছে কিন্তু ডিচিশ্যন মাথো তুমিয়েই। জীৱনৰ বাবে প্ৰাণ জৰুৰী, লাভৰ বাবে আশা জৰুৰী। মোৰ জীৱনত যিমানেই দুখ নাথাকক, তোমাৰ মুখত হাঁহি থকাটো জৰুৰী। প্ৰেম কৰিবলৈ যদি ভয় নকৰা, তেন্তে প্ৰেমৰ বাবে পৃথিৱীখনৰ সৈতে যুঁজিবলৈ সাহস থাকিব লাগিব। হেৰাই যাওঁ আহা আমি এই পৃথিৱীৰ ক'ৰবাত, মোৰ হাতেৰে তোমাৰ হাতখন এনেকৈ ধৰি থাকিবলৈ দিয়া। মোৰ হৃদয়ত তোমাৰ প্ৰতিচ্ছবি দেখুৱাব নোৱাৰিম, মোৰ হৃদয়ত তোমাৰ স্থান দেখুৱাব নোৱাৰিম। তুমি মোৰ বাবে কি ইয়াতকৈ বেছি বুজাব নোৱাৰিম। চিৰদিনলৈ ৰাখি থোৱা না তোমাৰ কাষত। কোনোবাই সুধিলে কৈ দিবা তোমাৰ হৃদয়খনৰ ভাড়াতীয়া বুলি। পৃথিৱীখনৰ কাৰণে তুমি এজন সাধাৰণ মানৱ, কিন্তু এটা কথা মনত ৰাখিবা, তাৰ মাজৰ এজনৰ কাৰণে তুমি সমস্ত পৃথিৱী। তোমাক বিশ্বাস কৰাটো মোৰ কৰ্তব্য আৰু সেই বিশ্বাস ধৰি ৰখাটো তোমাৰ দায়িত্ব। তোমাৰ সুখৰ বাবে যি তোমাৰ পৰা আঁতৰি থাকিবলৈও কুণ্ঠাবোধ নকৰে, বিশ্বাস কৰা তেওঁতকৈ ভাল আৰু কোনেও তোমাক পাব নোৱাৰে। সেইজন মানুহ বহুত স্পেচিয়েল হয়, যি নিজেই ভাঙি যোৱাৰ পিছতো আনক সুখ দিবলৈ নেৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ দৈনন্দিন জীৱনত চলি থকা প্ৰেমৰ কিছুমান প্ৰেৰণামূলক আৰু আৱেগিক বাক্য আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। যদি কথাখিনি শুনি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা বেল আইকনটো টিপি থ'ব যাতে মই দিয়া ভিডিঅ'সমূহ আগলৈ পাই থাকে। সকলোকে ধন্যবাদ জনালোঁ।